এটা সাধু কথা, এই সাধুটোৰ লগত আজিৰ মানুহেও এই কথাটো ইউজ কৰি আছে, গতিকে মই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো শেষত কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিছোঁ। আৰু সাধুটো এনেকুৱা ধৰণৰ, মানে এটা ঘৰত দুজনী আছিল, মায়েক আৰু জীয়েক, দুজনী আৰু মাক আৰু জীয়েক। এই ছোৱালীজনীৰ নাম আছিল পখী, আৰু তেখেতৰ বয়স 17 বছৰ আছিল, আৰু তেখেতে ক্লাছ 10 মানত পঢ়ি আছিল। আৰু তাৰপিছত যেতিয়া পখীয়ে স্কুলত যায় আৰু টিউচনত যায়, তেতিয়া মানে পখীক ৰাস্তাত ল'ৰাবোৰে লগ পালে মাল 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 কৈ জোকাই থাকে, ঐ মাল, ঐ মাল, এইজনী চাৱৈ মাল, ঐজনী চাৱৈ মাল, ঐ মাল, এনেকুৱা ধৰণত জোকাই থাকে তেখেতক। লাষ্টে পখীয়ে ভাবে, মোৰ নামটোতো পখী হয়, মোক পখী বুলি মাতিব লাগে, কিয় মোক মাল মাল কৈ মাতে, মোক কি কাৰণে মাল মাতে, এনেকুৱা বুলি ভাবে। আৰু মোক কিহৰ কাৰণে মাল বুলি মাতে। তাৰপিছতে পখীয়ে বহুত চিন্তা ভাৱনা কৰি এদিন মায়েকক সুধিলে, মা, মোক যে বাটত যে ল'ৰাবোৰে লগ পালে মাল মালকৈ জোকায়, কিহৰ কাৰণে মাল মালকৈ জোকায়, কিহৰ কাৰণে মাল মাল জোকায়, এনেকুৱা বুলি সুধিলে। পিছত শেষত উপায় নাপায় মায়েকে এনচাৰটো কি দিলে জানেনে? এনচাৰটো দিলে মায়েকে কৈছে কি, তোমাৰ বয়সত আৰু তোমাৰ দৰে স্কুল গৈ থকা সময়ত মোকো ৰাস্তাত লগ পালে ল'ৰাবোৰে মাল মালকৈ জোকাই থাকে, সেই সময়ত মাল মালকৈ জোকাই থাকে মোকো। আৰু এতিয়া মানে কি হ'ল, মোক এতিয়া তোৰ বাপেৰে আনি কেনে মোক লটো কাটি দিলে বুলি কৈছে। মানে কি, মালৰ পৰা লটো কাটি দিলে, সেইটো কাৰণে মই মা হৈ গ'লোগে। মোক মালৰ পৰা মাললৈকে মোক ট্ৰেন্সফাৰ কৰি দিলে বুলি কৈ এনচাৰ দিলে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানেই আৰু চুটি এটা গল্প ধৰণৰ। আৰু এই ব্যৱহাৰটো কৰিব নালাগে বাৰু। ল'ৰাবোৰক কৈছোঁ, মই এই ব্যৱহাৰটো কৰাটো ভাল নহয়। সকলো ছোৱালীবোৰক আমি ভাই ভনী হিচাপে মানি ল'ব লাগে, কাৰণ কিয় ভণ্টি বাইদেউ হিচাপে মানিব লাগে, কাৰণ ছোৱালীবোৰকো আগুৱাই যাবলৈ চান্স দিয়ক। গতিকে এইটো ব্যৱহাৰ কৰাটো ভাল নহয়, ব্যৱহাৰ কৰিব নালাগে। ভিডিঅ'টো এনেই কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। হয়, ভিডিঅ'টো যদি নতুন আহিছে প্লিজ এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নিউ ভিডিঅ'বোৰ আপডেট হৈ থাকিব। আৰু ব্লগ ভিডিঅ' বনাই আছোঁ মই বৰ্তমান, ব্লগিং আজি কৰিব পৰা নাই, গতিকে ভিডিঅ'টো আপলোড দিলোঁ। বাই।